হে গাইজ আসসালামু আলাইকুম আশা কৰিছোঁ সকলো ভালে আছে আৰু লগতে মোৰ ভাল নে বেয়া গোটেই ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক তেতিয়া গম পাব আজি ৰাতিপুৱাই জুচ বনাবলৈ লৈছোঁ ভাবিছোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ ইয়াত লৈছোঁ আম দুটা আপেল দুটা কল দুটা ডালিম নেমু চেনি আৰু ড্ৰাই ফ্ৰুট দুবিধ লৈছোঁ কল দুটা ওপৰখিনি কালাৰহে তেনেকুৱা হয় ভিতৰ পিনে ভালে হয় এইপিনে মিক্সাৰ জাৰ এটাত গোটেইখিনি মই দি লৈছোঁ গোটেইখিনি কাটি ল'লোঁ কাটি লোৱাৰ পিছত এতিয়া নেমু গোটেইটো দিয়া নাই এচিটাহে দিছোঁ আৰু এইটো কাপৰ জোখাই মই ইয়াত 1 কাপ গাখীৰ ব্যৱহাৰ কৰিছোঁ যি মই ড্ৰাই ফ্ৰুট লৈছিলোঁ গোটেইখিনি দিছোঁ আৰু চেনি মই ইয়াত 2 চামুচে ব্যৱহাৰ কৰিছোঁ কাৰণ আম আৰু কল মিঠাই আছিলে তাৰ সোৱাদ অনুসৰিও আপোনালোকে তেনেদৰে ব্যৱহাৰ কৰিব এতিয়া এইখিনি ভালদৰে গুড়ি কৰি ল'লোঁ দেখিব পাইছে এনেদৰে বনাই খাই নে নেখায় মোক কমেণ্টত জনাব আৰু আপোনালোকে ইয়াত বেলেগ ফলমূলো এড কৰিব পাৰিব মোৰ যি ঘৰত আছিলে মই গোটেইখিনি ইয়াত ব্যৱহাৰ কৰিছোঁ আপোনালোকৰ যদি ঘৰত থাকে বেলেগ ফলমূলো ব্যৱহাৰ কৰিব পাৰিব এয়া আমাৰ জুচ ৰেডি হৈ গ'ল অলপমান ওপৰতে কিচমিচ দি এয়া দেখিব পাইছে আৰু খাবলৈ বহুতেই সোৱাদ হয় আৰু খোৱাও বহুত ভাল এইপিনে সেয়া খাই লৈ আমি মা আৰু মই টাউনলৈ গৈ আছোঁ যিহেতু মোৰ অলপ গাটো বেয়া মুখখন দেখিছেকে নাই লাগা ন যি হাঁহি মাৰি আছোঁ আৰু এয়া ডিউকেয়াৰ নাৰ্ছিং হোমলৈ আহিলোঁ কাৰণ মোৰ অলপ গাটো ভাল নহয় ইমান গৰম পৰিছে আৰু লগতে ইমান মানুহৰ ভিৰ আৰু ইয়ালৈ অহা কাৰণটো হৈছে মোৰ অলপ ভৰিখনৰ বিষ হৈ আছে তাকে দেখুৱাবলৈ গৈছিলোঁ আৰু ছাৰৰ নামটো হৈছে ডক্টৰ আছাফুৰ লস্কক দেখুৱাইছিলোঁ আমি আৰু ছাৰে বহুত ভালদৰে চাই পেলাই অলপ মেডিচিন দিলে তাৰপিছত আমি মেডিচিন লৈ পেলাই আমি ঢেকাইপতিলৈ আহিলোঁ মাৰ অলপ বজাৰ আছিলে তাৰপিছত মায়ে চাদৰ মেখেলা চালে কিবা মোকো এযোৰ দিলে আৰু লগতে মায়ো এযোৰ ল'লে আৰু আপোনালোকক দেখুওৱা নহ'ল বেলেগ এদিন দেখুৱাম যেতিয়া মই পিন্ধিম তেতিয়া দেখুৱাম বাৰু তাৰপিছতে ইমান গৰম পৰিছে ঘৰতো জুচ খাই আহিছিলোঁ হ'লেও শান্তি লগা নাই ইয়াত মেংগো জুচ খালোঁ মা আৰু মই মান বজাৰ কৰাও হ'ল আৰু আপোনালোকক নেদেখুৱালোঁ যিহেতু ল'ৰাটো ঘৰতে থৈ গৈছিলোঁ জল্দি আহি গ'লোঁ আৰু আহি পাই ভাতৰ লগত খাবলৈ পকৰি বনাইছিলোঁ ভাবিছোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰি দিওঁ এইটো মটৰ হয় মটৰখিনি মই 3টা হুইচেল মৰাই চিটি মৰাই সিজাই লৈছোঁ আৰু এইটো পকৰি এনেকৈ এইটো মটৰ দি পকৰি খাইছেনে নাই কমেণ্ট কৰি জনাব এয়া লগতে লৈছোঁ ভেদাইলতা পাত কুটি ল'লোঁ দেখিব পাইছে আৰু এইখিনি ভালদৰে গুড়ি কৰি লওঁ মটৰখিনি ইয়াত মটৰ গোটেইখিনি দি দিছোঁ আৰু কেঁচা জলকীয়া আৰু নহৰু দিছোঁ আৰু আদা পিচা হৈ আছিলে সেইখিনি লগতে দিয়ে দিছোঁ এইখিনি গুড়ি কৰি ল'লোঁ দেখিছে এনেদৰে গুড়ি কৰি ল'ব লাগিব আৰু ইয়াত মছলা লৈছোঁ জিৰা গুড়ি 2 চামুচ লৈছোঁ জলকীয়া গুড়ি আধা চামুচ হালধি গুড়ি আধা চামুচ ধনিয়া গুড়ি আধা চামুচ সোৱাদ অনুসৰি নিমখ লৈছোঁ সেইখন চামুচ দি লৈছোঁ কাৰণে আপোনালোকক দেখুৱাই দিছোঁ আৰু এয়া ভেদাইলতা পাতখিনি ইয়াত দি লৈ মিক্স কৰি লৈছোঁ আৰু পিঁয়াজ এটা কাটি দিছোঁ ইয়াতে কৰ্ণফ্লাৱাৰ দি লৈ পেলাই সানি লৈছোঁ আপোনালোকে এক্সট্ৰাকৈ লৈও দিব পাৰে পকৰি চেফটো বনাই পেলাই কৰ্ণফ্লাৱাৰ সানি পেলাই দিব পাৰে তেলত আৰু তেলখিনি গৰম হোৱাৰ পিছত এইখিনি এনেদৰে ফ্ৰাই কৰি ল'লোঁ দেখিছে চবেইতো সেইবিলাক জানেই সেইকাৰণে এইখিনি ফ্ৰাই কৰাখিনি দেখুৱালোঁ আৰু যি খাইছিলোঁ ভাতৰ থালিখন আপোনালোকক অলপ দেখুৱাই দিলোঁ আৰু এয়া দেখিছে কিমান চফ্ট হৈছে দেখিছে আৰু খাবলৈ বহুতেই টেষ্টি হয় এদিন বনাই খাব আপোনালোকে আৰু যদি ভাল লাগে মোক কমেণ্টত জনাব সন্ধিয়া টাইমত এয়া আমাৰ জাজৰিৰ পৰা আলহী আহিলে এয়া আমাৰ বৌ হয় বৌ আমাৰ বহুতেই মৰমৰ হয় মাক আৰু মোক বহুতেই ভাল পায় তাৰপিছতে বৌয়ে আমাক থ্ৰেডিং কৰি দিলে মাকে মোকে দিনটো এনেদৰে গ'ল যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু লগতে থকা বেল আইকনটো টিপি দিব তেনেহ'লে আজিলৈ বাই বাই